হেল্ল' বন্ধু বান্ধৱীসকল, তোমালোক কেনে আছা? আশা কৰোঁ সকলোৱে ভালে আছা। আজি তোমালোকৰ মাজত লৈ আহিছোঁ ক্লাছ 11ৰ অৰ্থাৎ একাদশ শ্ৰেণীৰ অসমীয়া কিতাপৰ চেপ্টাৰ নম্বৰ 7 যিটো আছে তাৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰকেইটা আজি তোমালোকৰ মাজত ডিছকাছ কৰিম। চ' বন্ধু বান্ধৱীসকল, ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে চোৱা 1 নম্বৰটো, বিহু আকৌ আহিল গ্ৰন্থখন কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰ হৈছে বিহু আকৌ আহিল গ্ৰন্থখন হেম বৰগোহাঁইয়ে ৰচনা কৰিছিল। 2 নম্বৰ চোৱা, প্ৰথম আহোম ৰজাজনৰ নাম কি আছিল? ইয়াৰ উত্তৰ হৈছে প্ৰথম আহোম ৰজাজনৰ নাম চুকাফা আছিল। তাৰপিছত 3 নম্বৰ চোৱা, ক্ৰিয়া কি? ইয়াৰ উত্তৰ হৈছে ক্ৰিয়া হ'ল এক আনন্দ, শাৰীৰিক আৰু মানসিক ক্ষমতাৰ চূড়ান্ত প্ৰকাশ। 4 নম্বৰ চোৱা, বিশ্বৰ সবাতোকৈ জনপ্ৰিয় ফুটবল খেলত চীনত তাহানি কি আখ্যা দিছিল? ইয়াৰ উত্তৰ হৈছে বিশ্বৰ সবাতোকৈ জনপ্ৰিয় ফুটবল খেলক চীনত তাহানি চু আখ্যা দিছিল। তাৰপিছত 5 নম্বৰ চোৱা, চীনত চু খেলৰ প্ৰচলন থকাৰ সময়ত অসমত কি কি খেলৰ প্ৰচলন আছিল? ইয়াৰ উত্তৰ হৈছে চীনত চু খেলৰ প্ৰচলন থকাৰ সময়ত অসমত কণী যুঁজ কৰি খেলৰ প্ৰচলন আছিল। তাৰপিছত আহিল দীঘল প্ৰশ্ন। 1 নম্বৰতে চোৱা, টোপ খেলৰ প্ৰচলন ক'ত কেনেকৈ হৈছিল বৰ্ণনা কৰা? ইয়াৰ উত্তৰ হৈছে টোপ খেলৰ জন্ম ক'ত সেয়া কোনেও ক'ব নোৱাৰে। আহোম যুগতো ইয়াৰ জনপ্ৰিয়তা আছিল। ব্ৰিটিছ ৰাজত্বৰ শেষচোৱাত তেজপুৰৰ পৰা 8 কিলোমিটাৰ দূৰৰ মদপীৰ ঢেকেৰীপাৰ নামৰ বৃহৎ বাকৰি এখনত এইবিধ খেলৰ সমাৰোহ অনুষ্ঠিত হৈছিল। তাৰপিছত 2 নম্বৰতে চোৱা, বৰপেটা অঞ্চলত প্ৰচলিত থলুৱা খেলসমূহ কি কি? ইয়াৰ উত্তৰটো চোৱা, বৰপেটা অঞ্চলত প্ৰচলিত থলুৱা খেলসমূহ হাও খেল, টাংগুটি, ঘিলা খেলা, লুকা-ভাকু, কড়ি খেল, লালি হাফলা, ৰছী টনা, কুকুৰা যুঁজ আৰু টেকেলি ভঙা হাতবল। তাৰপিছত 3 নম্বৰটো চোৱা, ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হোৱা খেলসমূহৰ নাম লিখা। ইয়াৰ উত্তৰ হৈছে ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হোৱা খেলসমূহৰ নাম ম'হ যুঁজ, বাঘ ভালুকৰ যুঁজ আৰু হাতী যুঁজ। তাৰপিছত 4 নম্বৰটো চোৱা, ষ্টিজেনাৰ গেমছ কোনে ক'ত কেতিয়া অনুষ্ঠিত কৰিছিল? ইয়াৰ উত্তৰ হৈছে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ অথবা ছাইৰ তৰফৰ পৰা শিৱসাগৰৰ ঐতিহ্যমণ্ডিত ৰংঘৰৰ বাকৰিত 1989 চনত ষ্টিজেনাছ গেমছ নাম দি ক্ৰীড়া সমাৰোহ আয়োজন কৰিছিল। তাৰপিছত 5 নম্বৰতে চোৱা, ফুলতি মালতী খেল কিদৰে খেলা হয়? পাঠৰ আধাৰত লিখা। ইয়াৰ উত্তৰ হৈছে ফুলতি মালতী খেল ছোৱালীৰ মাজতহে আবদ্ধ। এই খেলত সৰু সৰু বল বা গুটিৰে 3টা শাৰী সজোৱা হয়। প্ৰতিটো শাৰীত সমান সমান গুটি ৰাখিব লাগে আৰু প্ৰতিটো গুটিৰ ব্যৱধানো সমান হ'ব লাগে। ইয়াৰ পিছত প্ৰতিজন অংশগ্ৰহণকাৰীয়ে গুটিৰ চাৰিওপিনে এটা বৃত্ত আঁকিব লাগিব। এনেদৰে বৃত্ত আঁকোতে কোনো প্ৰতিযোগীয়ে যদি গুটি স্পৰ্শ কৰে তেন্তে খেলৰ বাহিৰ বুলি ধৰা হয়। চ' বন্ধু বান্ধৱীসকল, আজি ইমানতে সামৰণি মাৰিলোঁ। নেক্সট এটা ভিডিঅ'ৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটাকৈ লাইক কৰিব নাপাহৰিবা। থেংকছ ফৰ কিপ ৱাচিং মাই চেনেল।